तो हेलो फ्रेंड्स, स्वागत है मोटिवेशन टेक्नोलॉजी डिजायर मैं आज आपको कम 5টা ইন্টারেস্টিং ফ্যাক্টস তেনেহলে ভিডিওটো লাষ্টলৈকে চাও আৰু এটা কথা আপোনালোকক জনাই থওঁ যে আজি ভিডিওটো যদি আপোনাৰ ভাল লাগে না লাইক কৰি যাব আৰু এই ফ্যাক্টছখিনি সকলোকে পোৱালে শেয়াৰ কৰিব আৰু আমাৰ চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেতিয়া সাবস্ক্ৰাইব কৰি লওক। ফ্যাক্ট নম্বৰ 1, জাপান এখন টেকনলজি ভৰপূৰ এখন দেশ যিখন দেশত বহুতো টেকনলজি আছে বা বহুতো টেকনলজিৰ বিষয়ত আগবঢ়া তাত পেহেলৱানবিলাকে এনেকুৱা কিছুমান ৰীতি-নীতি চলি আহিছে যে তেহেতৰ যদি ল'ৰা ছোৱালীবিলাক কান্দে তেনেহ'লে অকণ ল'ৰা ছোৱালীবিলাক কান্দে তেনেহ'লে তেহেঁতি মনাই যে সৌভাগ্য বুলি জনা হয়। এনে জাপানৰ এইটো অদ্ভুত এটা পেহেলৱানবিলাকৰ কথা যিটো হৈছে এইটো জেলিফিছ আপোনালোকে দেখিছে নিশ্চয় মোবাইলত বা কম্পিউটাৰত। জেলিফিছ আপুনি জানেনে? জেলিফিছৰ আপুনি নিশ্চয় জানে চাগে জেলিফিছৰ হাড় নাথাকে বুলি। আৰু এটা কথা জানে যে জেলিফিছৰ হাড়ৰ লগতে কলিজাখনো নাথাকে। এইটো কথা আপোনালোকে নিশ্চয় আজিহে শুনিছে। আৰু বন্ধুসকল, জেলিফিছৰ হাড়ৰ লগতে কলিজাও নাথাকে। এছএমএছটো আপুনিও কৰে চাগে, আমিও কৰোঁ বা সকলোৱে কৰে, আগন্যৰ পৰা চলি আহিছে এছএমএছ। কিন্তু এছএমএছৰ আপুনি ফুল মিনিংটো জানেনে? এছএমএছৰ ফুল মিনিং হৈছে শ্বৰ্ট মেছেজ ছাৰ্ভিচ। নিশ্চয় আপুনি আজিহে শুনিছে চাগে। এছএমএছৰ ফুল মিনিং হৈছে শ্বৰ্ট মেছেজ ছাৰ্ভিচ। ছাগলী গাঁৱলীয়া অঞ্চলত প্ৰায় দেখা যায়, কিন্তু চহৰ অঞ্চলৰ কথা বেলেগ। চহৰ অঞ্চলত দেখা নাযায়, কিন্তু গাঁৱলীয়া অঞ্চলত দেখা যায়। ছাগলীয়ে এটা কথা আপুনি লক্ষ্য কৰিছেনে? ছাগলীৰ যিটো চকু হয়, চকুৰ মণিটো ঘূৰণীয়া নহয়। আপুনি দেখিবলৈ পাইছে চকুৰ মণিটো ঘূৰণীয়া নহয়, অকণমান চেপেটা হয় দেখিবলৈ পাইছে আপোনালোকে ছাগলীৰ ফটোখনত। ছাগলী এনেকুৱাই। লাষ্ট ফেক্টটো হৈছে পৃথিৱীৰ আটাইতকৈ ওখ চাইকেলখন দেখিছেনে আপোনালোকে? নিশ্চয় নাই দেখা হ'বলা, কিন্তু এইখনেই হৈছে পৃথিৱীৰ আটাইতকৈ ওখ চাইকেলখন। দেখিবলৈ পাইছে কিমান ওখ। মোৰ মতে এখন সাধাৰণ মানুহৰ কাৰণে বহুত ওখ হ'ব, আৰু এইখন দ্য এডভেঞ্চাৰখনৰ হলকৰ কাৰণে ঠিক হ'ব যেন মোৰ লাগে। আপোনাৰ কি মোটামুটি ইয়াত কমেণ্ট কৰি জনাওক। দেখিলোঁ আজিলৈ ইমানেই। আপোনাৰ কোনটো ফেক্ট আটাইতকৈ ভাল লাগিল কমেণ্ট কৰি জনাব। আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব আৰু বন্ধু বান্ধৱীসকলৰ লগতো ভিডিঅ'টো শ্বেয়াৰ কৰিব। তেনেহ'লে আমাৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব। তেনেহ'লে আজিলৈ এৰিছোঁ। গুড বাই।